বেক টু আনাদাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া 4টাই বাজিছে। মই ভাবিছোঁ পটাপট আপোনালোকৰ ওচৰলৈ আহোঁ। সময়খিনি যে কেনেকৈ যায় গমেই নাপাওঁ, পটককৈ গুচি যায়গৈ। অথনিয়ে ভাবিলোঁ যে মানে ভিডিঅ'টোৰ কাম কৰি লওঁ, কিন্তু এইখিনি সময় এনেকৈ ভাত পানী খাই অকণমান কথা চথা পাতোঁতেই সময়খিনি যায়গৈ। আৰু ব'লক তেন্তে বেছি দেৰি নকৰোঁ, কি কৰিছোঁ কি নাই কৰা অকণমান আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু যদি ভাল পায় চাই পেলাই তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আৰু যদি মোৰ চেনেলত নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰিব। তেন্তে ব'লক এতিয়া আমি পটাপট ভিডিঅ'টোৰ মাজলৈ যাওঁ। ৰাতিপুৱা উঠিয়ে ব্ৰাছডাল লৈ আহিছোঁহে বাহিৰলৈ। নদীখনত দেখিছোঁ বহুত বগলী। মোবাইলটো আনো মানে কেইটামান উৰিয়ে গ'ল, কেইটামান আছিলে তাকে আপোনালোকক এয়া দেখাই দিছোঁ। আৰু এয়া চাওকচোন। তাৰপাছত কাঁহীখন ৰেডি কৰিলোঁ, বাকী মাজৰখিনি দেখুওৱা নাই বাৰু। তাৰপাছত এখন ভাজি, দুখন ভাজি, ভাত আৰু অকণমান দালি, নিৰামিষ থালি, একদম চিম্পল, একো নাই। স্কোৱাছ ভাজি এখন, ফুলকবি আলু মটৰৰ ভাজি এখন, আৰু দাইলতে অমিতা গাজৰ এনেকৈ দিয়া আছে, আৰু তাৰপাছত কেইপিচমান বিলাহী। বাছ কাঁহী আজি ৰেডি। তাৰপাছত আহক খাবলৈ লৈছোঁ ৰুটি খাবলৈ লওঁতে পানী চুইচটো দিয়া আছিলে মটৰৰ, পানী পৰিলে উঠি গ'লোঁ। ব্ৰেক হৈ গ'লে খাব মন নাযায়, তথাপিতো বিৰাট মজা লাগিছে আজি। মটৰ আলু ফুলকবি আৰু যায়ে মাত্ৰ দি গ'লে কাবুলী বুটৰ ঘুগনি, লগত আছে কালিৰ পায়স। সেয়া পায়স অকণমান আছে। হেল্ল' এভৰিৱান, এয়া চাওকচোন, এইটো হৈছে ঘৰৰ ফুলকবি। আৰু ইয়াতে কি লাগি আহিছিলে জানেনে? 3 কিলোমান পাত লাগি আহিছিলে ছিঙি আনোতে। মই সেইখিনি পেলাই নিদিওঁ, এনেই বাৰীতে কেতিয়াবা কাটি পেলাই দিয়ে। মই আহিলে যেতিয়া মই ইয়াৰে অকণমান চাটনি কৰোঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইটো ফুলকবিটো থৈ দিওঁ, ভাজি খাম। চাটনিকণ বাৰু দেখাই আছোঁ। আৰু এয়া দেখিছেনে, জলকীয়া এটা লৈছোঁ, পানী অকণমান আছে বাৰু। এয়া আদা, 2 ফুটা নহৰু আছে। নহৰু মোৰ বেছি নাই বাৰু, 2 ফুটা নহৰু, আদা। আৰু ব্ৰেকফাষ্ট কৰি উঠি এয়া মইতো ক'লোৱেই বাৰীৰ ফুলকবিটোৰ পাতকেইখিলানো কিয় পেলাই দিওঁ। চাওকচোন, কেৰাহী এটাতে অকণমান তেল দি পেলাই লেৰেলাই ল'লোঁ, মানে অকণমান লৰাই ফৰাই লৈছোঁ। তাতে দিছোঁ 2 ফুটা নহৰু আৰু অকণমান আদা। এটা বাৰীৰে জলকীয়া দিছোঁ, সাংঘাতিক জ্বলা কিন্তু। আৰু তাৰপাছতে সেইকণ অকণমান ভজা হোৱাত নমাই থৈ এয়া মিক্সিৰ জাৰটোত মই দি দিছোঁ। অকণমান কালিৰে বুট মগু আছিলে যে সেয়াও দিছোঁ। ইমানবোৰ বুট মগু খায়ে অন্ত কৰিব নোৱাৰিম, এনেই নিদিলেও হয়, কিন্তু বুট মগু আছিলে আৰু যিহেতু মোৰ পাতকেইটাও কম, সেইকাৰণে তাতে বুট মগু দি অকণমান ধনিয়া কাটি দিছোঁ। ধনিয়া গোন্ধটো খুব ভাল লাগে। তাৰপিছত সেই ভাজি লোৱা পাতকেইটা দি দিছোঁ আৰু অকণমান নিমখ দিছোঁ, আৰু একোৱে নালাগে। বাছ মিক্সিৰ জাৰ এটাত লৈ পেলাই এটা পেষ্ট বনাই দিছোঁ। বাছ জটপটকৈ হৈ গ'ল মোৰ চাটনি। বিৰাট টেষ্টি চাটনি দেই। আৰু নিৰামিষ ভাতৰ লগত এনেকৈ চাটনি খাবলৈ বাৰু কোনে কোনে ভাল পায়, মোৰ হ'লে খুবেই প্ৰিয়। চালাড আৰু চাটনি, বাছ আৰু ভাজি চাজি দৰকাৰেই নহয়। কিন্তু কি আৰু, বনাইছোঁ যেতিয়াতো খাব লাগিবই। এয়া চাওক, মোৰ চাটনি ৰেডি হৈ গ'ল। আৰু তাৰপাছত ব'লক, এইটো হৈছে বাৰীৰ বিলাহী। এইখিনি যে পালেং দেখিছে, মূলা দেখিছে, এই গোটেইখিনি বাৰীৰেই, খালি পিঁয়াজডোখৰহে বাৰীৰ নহয়। আৰু এয়া গুটিখিনি গুচাই মই এইখিনি মিহি মিহিকৈ কাটি লৈছোঁ। পালেঙৰ লগত মানে বিলাহী বা যিয়ে নিদিওঁ, অকণ মিহি মিহি হ'লে খাবলৈ বেছি ভাল লাগে। আৰু এডোখৰ মই ফুলকবিও লৈছোঁ, ইয়াতে ফুলকবিডোখৰো দিম। এইখিনি হৈছে মূলা, মই ৰুকি দিয়া নাই, মিহি মিহিকৈ কাটি দিলোঁ। পিঁয়াজ দিলোঁ, ফুলকবি অকণমানো কাটি দিলোঁ ঘৰৰে যিহেতু, আৰু পালেং কেইডালো কাটি দিলোঁ। আৰু খুবেই ধুনীয়া লাগে। তাতে অকণমান তেল আৰু নিমখ দিম, বাছ চালাড এটা ৰেডি হৈ গ'ল। আৰু ভাজিটো আছেই ৰাতিপুৱাৰ, এয়াৰে আজি নিৰামিষ ভাত হৈ যাব। আৰু এয়া কাটি থাকোঁতে এইফালে দেখিছেনে, এয়া আহি গ'ল এখন ফুলৰ মানে টাব আনিছে, ঠেলা এখন, আৰু চাই চিতি কেইটামান লৈ ল'লোঁ। আৰু লগতে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিছোঁ। টাববোৰ বৰ বেয়া হৈছে, মই টাব কেইটামানো ল'লোঁ এয়া ফুলৰ পুলি লোৱাৰ লগতে। আৰু এইখিনি মই পিছে থৈহে দিছোঁ, ঠিক ঠাক কৰিবলৈকে হোৱা নাইকিয়া। এয়া যা স্কুলৰ পৰা আহিছে, তাই আহোঁতেই ঠেলাখন মাতি আনিলে। আৰু এয়া তাৰ পাছতহে আহি পেলাই আকৌ মই চালাডত লাগিছোঁহি। মানে তেতিয়াহে মই আকৌ নিমখ তেল দিয়াই নাছিলোঁ, তেনেকৈয়ে গুচি গ'লোঁ। আৰু এইটো এটা গিফ্ট আহিছে, চাওকচোন কিয় আহিছে, কি কথা, কালি আহিছে, মই বাৰু এতিয়াই নকওঁ। এতিয়া আপোনালোকক খালি দেখাইহে থ'লোঁ, সময়ত মই ক'ম বাৰু। আৰু তেন্তে আজিলৈ আহোঁ।